APHLC ফিউচাৰ ফিউচাৰটো আমি ভাবো এতিয়া প্ৰথমতে আমি 2019ত আমি ASDC হৰুৱাই দিলো আৰু এতিয়া আমি কংগ্ৰেছত হৰুৱাই দিলো এতিয়া বাকি আছে মাত্ৰ বিজেপি মানে ক্ৰমাগতভাৱে হয় হয় ঠিক আছে আৰু নেক্সট ইলেকশ্যনটো বিজেপি হাৰিব আমাৰ হাতত ঠিক আছে কিন্তু ইয়াত সিদ্ধা কৈছে ট্ৰাইবেল এৰিয়া তাৰমানে কনষ্টিটিউশ্যন এইটো কনষ্টিটিউশ্যন যদি এইটো যদি এটা স্বাধীন দেশ হলেহেঁতেন এইটো ট্ৰাইবেল এৰিয়া বুলি নকলেহেঁতেন কিবা এটা ট্ৰাইবেল কাণ্ট্ৰি বুলি কিবা এটা নেশ্যন বুলি কলেহেঁতেন কিন্তু এতিয়া অসমৰ কি কয় ইণ্ডিয়াৰ ভিতৰত আছো সেইকাৰণে ইয়াত ট্ৰাইবেল এৰিয়া বুলি কয় সেইকাৰণে মিনি কনষ্টিটিউশ্যন বুলি কৈছে যেতিয়া ইয়াত কথা নুঠে যে আদাৰ দেন ট্ৰাইবেল মানুহ ইয়াত যে থাকিব এইটো কথা নুঠে ফৰ এক্সাম্পল কনষ্টিটিউশ্যন অফ ইণ্ডিয়া তাতো কতো কোৱা নাই যে দিছ ইণ্ডিয়া ইজ অনলি ফৰ ইণ্ডিয়ান পিপুল বুলি ইয়াতো কতো কোৱা নাই বিকজ কনষ্টিটিউশ্যন ইটছেল্ফ মিনছ দেট ইট ইজ অনলি ফৰ ইণ্ডিয়ান এইটো সেইকাৰণে এইটো কনষ্টিটিউশ্যন ইটছেল্ফ মিনছ দেট ইট ইজ ফৰ ট্ৰাইবেল পিপুল এইটো কথা আৰু যদি আমি যদি ইমান শক্তিশালী হতেন আমি যদি ৱেষ্ট বেংগলতো বিহাৰতো চবতে যদি আমি থাকিব পাৰিলোহেঁতেন আমি ইলেকশ্যনো ফাইট কৰিব পাৰিলোহেঁতেন জিকিলোহেঁতেন বা কণ্ট্ৰেক্ট তাতো যদি পাব পাৰিলোহেঁতেন আমি সেইটো ডিমাণ্ড কৰিবলৈ অৱশ্যে কথা নাই ডিমাণ্ড নকৰিলে হয় কিন্তু এতিয়াতো তেনেকুৱা নহয় মই কি কয় মই IAS অফিচাৰ মই যদি বেলেগ ঠাইত কৰিব নোৱাৰো আৰু সেই দুখীয়া যে আণ্ডাৰপেণ্ট পিন্ধি পেলাই মিটিং এটেণ্ড কৰিবলৈ আহে তেওঁলোকে পাৰি মাড প্লাষ্টাৰ ঘৰ মাড প্লাষ্টাৰটো বুজিছে হ'লা বেম্বুৰে বাঁহেৰে কিবা কৰি পেলাই তাৰ ওপৰত বোকাৰে ভহি দিয়ে মানে আমাৰ 90% কেঁচা মাটি বুলি কয় হয় হয় কিন্তু প্লেইনত আগতে আছিলে আজিকালি নাই প্লেইনত মেঘালয়ত নাই মিজোৰাম নাগালেণ্ড এইবিলাক নাই আমাৰ কাৰ্বি আংলঙত এতিয়া 90% এতিয়াও হয় কিয় কাৰণ এইটো শিক্ষিতটো ইমপ্লিমেণ্ট নকৰে ট্ৰাইবেল এৰিয়াৰ কাৰণে ট্ৰাইবেল ফাণ্ড আহে ট্ৰাইবেল এৰিয়া ডেভেলপমেণ্ট ফাণ্ডহে চেণ্ট্ৰেল গভৰ্ণমেণ্টে পঠিয়ায় ইয়াত দিব আমাৰ 30%টো আমাৰ ট্ৰাইবেল কোনো ৰকম পায় বাকীখিনিতো নন ট্ৰাইবেলে লয় এতিয়া তুলিৰাম ৰংহাং ডাঙৰীয়া বা হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া প্ৰচাৰ অভিযান যেতিয়া চলাইছিল তেতিয়াসকলে কৈছিলে যে কাৰ্বি আংলংখন এখন সমন্বয়ৰ ঠাই ইয়াত সকলো লোক আছে আৰু তুলিৰাম ৰংহাং ডাঙৰীয়া মন্তব্যত কৈছে যে আমি সকলোকে সাৱটি ধৰি পেলাই আচলতে ইলেকশ্যনটো খেলিছো আপুনি ইয়াৰ প্ৰতিক্ৰিয়া কি আমি যদি সকলো লগত যদি কৰিব পাৰো তেতিয়াহ'লে আমাৰ প্ৰটেকশ্যনো নালাগে তেতিয়াহ'লে আমি দিল্লী চবতে থাকিব লাগে যে সেই আণ্ডাৰপেণ্ট পিন্ধা কাৰ্বিবিলাক বুঢ়া সেইবিলাকো তেতিয়াহ'লে দিল্লীটো তেওঁলোকক তেওঁ ঘৰটো কিনিব পাৰিব নেকি মাটি কিনিব পাৰিব পশ্চিমবংগ বিহাৰত বাংলাদেশত পাৰিব সেইবিলাক আমি তেওঁলোকৰ কাৰণেহে চিন্তা তেওঁলোকো হিউমেন বিয়িং নহয় জানো তেওঁলোকো মানুহ তেতিয়াহ'লে তেওঁলোকক থাকিবলৈ জাগাও আমি নাৰাখিম নেকি এইটো ৰাখিব লাগিব সেইকাৰণেতো আমাৰ ৱাইজ দ্য কনষ্টিটুৱেণ্ট এছেম্বলি মেম্বাৰসকলে ইন দেয়াৰ উইজডম দে হেভ মেড শিডিউল অনলি টু প্ৰটেক্ট আছ আৰু যদি আমি একেবাৰে চবৰ লগত মিলিব পৰা হৈছে তেতিয়াহ'লে শিডিউল বোধহয় দিন আহিব এইটো নালাগিব আপুনি কি ভাবে যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মুখ্যমন্ত্ৰী মাননীয় আৰু তুলিৰাম ৰংহাং ডাঙৰীয়াই কি কৰিব বিচাৰিছে কাৰ্বি আংলংখন তুলিৰামৰতো তেওঁৰ পলিচি একো নাই এইটো সঁচা কথা ক'লে আমাৰ চিফ মিনিষ্টাৰ হিমন্ত শৰ্মাৰ পলিচি এইটো তুলিৰামটো মাত্ৰ এটা ৰবৰ ষ্টাম্প হয় হয় এইটো মই কোৱা কথা নহয় এইটো বোধহয় আছাম কোনোবা নিউজ পেপাৰতে লিখিছিল যিহেতু হিমন্ত বিশ্ব শৰ্মাৰ ATM বুলি কৈছিল কাৰ্বি আংলং MCLs তুলিৰাম নহয় কাৰ্বি আংলং এৰিয়া দুটাটো বুলি কৈছে ইয়াত আহি পেলাই টকা লৈছে ইচ্ছামতে আৰু তেওঁলোককতো সেইকাৰণে কিছুমান বোধহয় টকাও ফাণ্ডটো আমাৰ ষ্টেট বেংকত নাৰাখে নেকি এক্সিছ বেংক ক'ৰবাত নাৰাখে এইটো থ্ৰু ট্ৰেজাৰী পাছ নকৰেতো চিধা চেকহে হয় ইয়াত এইটো কিয় কৰে এইবোৰ কালি ইলেকশ্যনটোত আপোনালোক হৰাৰ কাৰণ কি উলিয়ালে আপুনি 24 আৱাৰ্ছ এইটো মই জনামতে আমি জানো এইটো মাছিভ ৰিগিং কৰিছে মাছিভ মানে প্ৰক্সি ভোটিং মৰ্ণিঙত
অন্য মানুহ তাত গৈ পোৱাৰ আগতে চব ভোটিং কৰি থৈ দিলে আৰু বহুত জেগাত পুলিঙৰ যিবিলাক ষ্টেচন বিলাক সাল সলনি কৰিছে মানে য'ত হ'ব লাগিছে তাত নাই ফৰ এক্সাম্পল লাংমেগিও তাত পলিং ষ্টেচন আছে লাংমেগিও পৰা 40 কিলোমিটাৰ দূৰত আনি পেলাই ইয়াত লং নেটত পাতিছে আৰু তেওঁলোকে সেই মানুহবিলাক 40 কিলোমিটাৰ খোজকাঢ়ি আহিবলগীয়া হ'ল আগদিনাহে আহিছিল লাংমেগিও পৰা এনেকা কৰিছিল জিৰকা ইণ্টি গাঁৱৰ পৰা এনেকা কৰিছিল কিন্তু নেক্সট ডে যেতিয়া তেওঁলোকে ভোট কৰিবলৈ গ'লে তেতিয়া তেওঁলোকৰ নামটো অলৰেডি কোনোবাই অলৰেডি ভোট দি দিলে আপুনি গোটেই ইলেকশ্যনটো ইলিগেল বুলি কৈছে আকৌ এবাৰ এইটো কি কয় আপুনি ইলিগেল বুলি কিয় কৈছে ইলিগেলটো এইটো ইয়াতে লিখিছে এইটো কনষ্টিটিউশ্যন অফ ইণ্ডিয়া ইয়াত লিখিছে আৰ্টিকল 243M ইয়াত লিখিছে নথিং ইন দিছ পাৰ্ট shall apply to the scheduled areas referred to in clause 1 and tribal areas referred to in clause 2 of article 244 nothing in this part মানে এই পঞ্চায়তৰ পাৰ্টটো 6 schedule আন্ডাৰত এইটো এপ্লাই নকৰে কিয় এপ্লাই নকৰে কাৰণ ইয়াতে 6 schedule paragraph 3 লিখা আছে আপোনালোকে নিজৰ পঞ্চায়ত পাতিব পাৰে আৰু কনষ্টিটিউশ্যন আৰ্টিকল 243D ইয়াত লিখা আছে মই এতিয়া ডিটেইল নপঢ়িলে হ'ব বোলা এইটো ওলাইছে এইটো ইয়াত লিখিছে পঞ্চায়ত means an institution by whatever name called আমাৰ কাৰ্বি আংলঙত আমাৰ শ্বেৰৱান কেপ বুলি আছে কুকিসকলৰ তুলচুং বাইচা বুলি আছে আৰু ডিমাচাসকলৰ ৰাজি নাইচখ বুলি আছে আৰু খাচীসকলৰ দৰমাৰ স্নং বুলি আছে এইটো কি কৈ আছে কি আছে এইটোহে পঞ্চায়ত আমাৰ পঞ্চায়ত হয় হয় সেইটো পঞ্চায়ত মানে 5 জনৰ কমিটি নহয় জানো পঞ্চায়ত কিন্তু আজিকালিতো সলাইছে পঞ্চায়ত এতিয়া নমেনক্লেচাৰ হৈ গ'ল এইটো আচলতে 5 জন নহয় আজিকালিতো 31 জন মান আমাৰো একেই কথা শ্বেৰৱান কেপ মানে 10 জনৰ কমিটি বুলি আচলতে থাকে 12 জন কিন্তু এতিয়া যিটো পঞ্চায়তে ইমপ্লিমেন্ট কৰি দিলে সেইটো কোনো কাৰণতে একচেপ্টেবল নহয় এতিয়া যিটো ইলেকশ্যন এইটো পঞ্চায়ত ইলেকশ্যন কৰি থৈ দিলে পঞ্চায়ত ইলেকশ্যন 6 শিডিউলৰ ইলেকশ্যন নহয় আপোনালোকে কিয় অংশগ্ৰহণ কৰিলে আপোনালোকে এইটো বয়কট কৰিব যদি বয়কট যদি কৰো তেতিয়াহ'লে সেই যে বিজেপি সকলে চান্স ল'ব আমি প্ৰুভে কৰিব নোৱাৰিলো এইটো মোৰ কোৱেশ্যন নহয় আজি দুলিৰাম ৰংহাং ডাঙৰীয়াক আমি সুধিছিলো যে জন ইউনিটি কাঠাৰ ডাঙৰীয়াই কালি এটা অভিযোগ কৰিছে তেওঁ যেতিয়া তললৈ নামি আহিছিলে ইলেকশ্যনৰ ষ্ট্ৰং ৰুমৰ পৰা তেওঁ কৈছিলে যে এই ইলেকশ্যনটো ভিতৰত মেক্সিমাম বিহাৰী আৰু বেংগলী মানুহৰ নিয়ন্ত্ৰণত আছে বুলি আপুনি কৈছিলে কৈছিল এইটো কথা হয় কৈছো আৰু সেইটো কাৰণে আপুনি সন্দেহ কৰিছিল হয় সন্দেহ কৰিছো কিয় সন্দেহ কৰিছিল সন্দেহ কৰিছোতো এইটো বংগসেনা ভৰ্তি আমাৰ কাৰ্বি আংলঙত আৰু আসাম বহুত ঠাইত নৰ্থ ইষ্টত এইটো বংগসেনা এইটো কি হয় এইটো বেংগলী আৰ্মি এইটো ইয়াত লিখিছে গভৰ্ণমেণ্ট অফ বংগভূমি নেশ্যনেল আৰ্মি এইটো বুলি লিখিছে এইটো তেওঁলোকৰ আইডেণ্টিটি কাৰ্ড ভৰ্তি ইয়াত ক'ত ভৰ্তি মানে ইয়াত কাৰ্বি আংলঙত তেওঁলোক সোমাই আছে নেকি আছে মানে ইলেকশ্যনৰ কাৰণে সোমাইছে না আগৰ পৰা আছে এতিয়াও আছে কি কাম কৰে তেওঁলোকে এইটো বংগভূমি বনাবলৈ বংগভূমি বনাব নট অনলি কাৰ্বি আংলং গোটেই নৰ্থ ইষ্ট ইণ্ডিয়া ইনক্লুডিং আছাম গোটেই এৰিয়া ইনক্লুডিং আছাম মনত ৰাখিব ইনক্লুডিং আছাম আৰু ৱেষ্ট বেংগল আৰু বাংলাদেশ এণ্ড আপ টু আন্দামান এণ্ড নিকোবৰ এইটো তেওঁলোকে নিজে কৈছে এইটো আপোনালোকে ইণ্টাৰনেটত চাব ইণ্টাৰনেটে তেনেকুৱা ধৰণৰ কিবা কাম আপুনি সন্দেহ কৰিছে নেকি কৰি আছেতো চলি আছে কালি ইলেকশ্যনটো দিয়াৰ এফেক্ট কি কালি ইলেকশ্যনটো আচল কথাটো হৈছে এইটো কাৰ্বি আংলঙৰ বিজেপিয়ে জিকা নাই ইলেকশ্যন আচল জিকা মানুহটো বেংগলী আৰু বিহাৰী তেওঁলোকে জিকিছে ইলেকশ্যনটো আৰু আমাৰ কাৰ্বি বিজেপি সকলক তেওঁলোককতো এটা ইমপ্লিমেণ্টছ নিচিনা ৱেপন নিচিনা ব্যৱহাৰ কৰি আছে আৰু কৰি থাকিব ফৰ বিল্ডিং বংগভূমি
তুলিৰাম ৰঙাহাং ডাঙৰীয়া আৰু এটা কথা কৈছে আপোনাৰ বিৰুদ্ধে যে তেওঁ ইয়াৰ আগত যেতিয়া ইভিএমৰ আমি কৰিছিলো তেতিয়া কৈছে যে ইভিএমৰ ভোটবিলাক ব্লুটুথৰ দ্বাৰা ট্ৰান্সফাৰ কৰি বিজেপিলৈ ট্ৰান্সফাৰ হয় বুলি কৈছিল এইটো বোলে এটা হাস্যকৰ কথা আৰু এইবাৰ তেওঁ এইটো ইলিগেল ইলেকশ্যন বুলি কৈছে তেওঁ এনেকুৱা কথা কয় তেওঁ এই কথাটো কৈছে এখেতে আইন নাজানে তুলিৰামটো আইন নাজানে তেওঁটো একো আইন নাজানে সেইকাৰণে তেওঁ এইটো কয় এইটো মই কোৱা কথা নহয় কিন্তু আপুনি যিটো ইভিএমৰ কথা কৈছিলে ব্লুটুথত ট্ৰান্সফাৰ হয় বুলি সেইটোতো মই অকল মই কোৱা নাই নহয় এইটো ইণ্ডিয়া টুডেটো লিখিছিল নহয় ইণ্ডিয়া টুডে আৰু কি আছিলে দিল্লী পৰে যিটো পাব্লিছ কৰে মেগাজিন তাতেই লিখা আছে এইটো ব্লুটুথেৰে ট্ৰান্সফাৰ কৰা হয় বুলি নহলে ব্লুটুথ ট্ৰান্সফাৰ কৰিবলৈ সুবিধা দিয়াৰ কাৰণে এমাহমান যে সময় দিয়ে নহয় জানো মাজৰ যিটো কাউণ্টিংটো সেইটো সময় দিছে এইবিলাকেৰে বিজেপি জিকি আছে বুলি জিকি আছে হয় মানে হোল ইণ্ডিয়া হয় হয় এইটো কাৰণ চাই লওকচোন ইভিএম বনাইছে জাপানে জাপানীসকলে ইভিএম ব্যৱহাৰ নকৰে কাৰণ তেওঁলোকে জানে যে ইভিএমটো মেনিপুলেট কৰিব পাৰে বুলি সেইকাৰণে তেওঁলোকে ব্যৱহাৰ নকৰে আপোনাৰ অভিযোগ হ'ল মানে ইভিএম মেনিপুলেট কৰিয়ে যিমানবোৰ এতিয়া নিৰ্বাচন জিকিছে এইবোৰ বিজেপি তেনেকে হয় তেনেকে কাৰ্বি ভূমিটো সেইটোৱে হৈছে এই ইলেকশ্যনটো হৈছে নেকি এই ইলেকশ্যনটো ইভিএম নহয় এইটো বেলত কাৰণে তেওঁলোকে দেখিছে নহয় কাউণ্টিং পিৰিয়ডটো বেছি দীঘল নিদিলে নহয় মাত্ৰ 2 দিন দিছে 2 নে 3 দিন দিছে কাৰণ তেওঁলোকে এইটো মেনিপুলেট কৰিবলৈ ভোটিং দিনতে মেনিপুলেট কৰি থৈ দিলে মানে এই আপুনি যিটো ৰিগিঙৰ হয় ৰিগিং এইটো যে লোকৰ নামত যে দিয়াটো আৰু অকল লোকৰ নামত নহয় তেওঁলোকে বুথ বিলাকে কেপচাৰ কৰি থৈ দিলে গুণ্ডাগিৰি কাম কৰিছে তেওঁলোকে আৰু আমাৰ ভুল হৈছে বুলি ক'ব পাৰো আচলতে ভুল নহয় আমি আইনৰ মতে কৰিব লাগে নন ভাইলেন্ট হ'ব লাগে বুলি আমি সদায় কৈ থাকো চবকে সেইকাৰণে আমি কোনো মানে ফাইটিং কাৰণে আমি এনেকা বুথ কেপচাৰিঙৰ কাৰণে আমি চিন্তা কৰা নাছিলো APHLCৰ ফিউচাৰ কি ফিউচাৰটো আমি ভাবো এতিয়া প্ৰথমতে আমি 2019ত আমি ASDCক হৰুৱাই দিলো আৰু এতিয়া আমি কংগ্ৰেছত হৰুৱাই দিলো এতিয়া বাকি আছে মাত্ৰ বিজেপি মানে ক্ৰমাগতভাৱে আপোনালোক ভাল হৈছে আছে আৰু নেক্সট ইলেকশ্যনটো বিজেপি হাৰিব আমাৰ হাতত ঠিক আছে নেক্সট ইলেকশ্যন ইয়াত আহি আছে 2024 লোকসভা APHLCৰ ৰুল কি হ'ব ৰুলটো আমি কণ্টেষ্ট কৰিম মানে প্ৰাৰ্থী দিব ইয়াত কৰিবই লাগে কাৰণ যদি আমি দেশৰ কাম কৰিব খোজো আমি ইলেকশ্যন জিকিলেহে কৰিব পাৰিম ইলেকশ্যন কণ্টেষ্ট নকৰিলে কেনেকে জিকিম ইলেকশ্যন সেইকাৰণে কণ্টেষ্ট কৰিম আপুনি এতিয়া অকল এইটো নহয় যে এইবাৰ নিৰ্বাচনত অজনজাতি সকলেই এইবাৰ এই 26 জনক জিকাই দিলে কাৰ্বি ৰাইজেও দিছে কিন্তু ভোট আপুনি এই কাৰ্বি ৰাইজে বহুত কাৰ্বি ৰাইজেও কিন্তু সকলক দিছে এইটো মানে 26খন আসন পাইছে ৰাইজসকলৰ প্ৰতি আপোনাৰ ইগনোৰেঞ্চ তেওঁলোকে নাজানে কথাটো শিক্ষিদলৰ কথা নাজানে আইনৰ কথা নাজানে ভোট দিয়া কথা নাজানে ভোট দিয়া ইলেকশ্যন বুলি ক'লে আমাৰ কাৰ্বি আংলঙতো কি কয় সেইটো গাহৰি মাংস খাব লাগিব 2 পিচ মান আৰু মদ অলপমান খাব পাৰিব লাগিব আৰু পান অলপমান খাব লাগিব আৰু পইচা 100 টকা মান পাব লাগিব ইমানেই এইটোৱে ইলেকশ্যন বুলি কয় আৰু এটা ফেষ্টিভেল নিচিনা বুলি ভাবে তেওঁলোকে আৰু এই কামখিনি কৰি বিজেপি জিকিছে বুলি ভাবে হয় বিজেপি আৰু আগত কংগ্ৰেছো তেনেকে জিকিছে এইটো ষ্টাইল একে ষ্টাইল এইটো বিজেপি আৰম্ভ নহয় এইটো কংগ্ৰেছতে ইমান ডাঙৰ এটা ষ্টাইল তেওঁলোকে বনাই দিছে এইটো আপোনালোকে বিট কেনেকে কৰিব আমি সেইকাৰণে গাঁৱে গাঁৱে ঘৰে ঘৰে যাব লাগিব এতিয়া গৈ আছো আমি ইমান যোৱা কাৰণে মানুহবিলাকক এৱেৰনেছ ক্ৰিয়েট কৰিব লাগিব কি কয় এৱেৰনেছটো কি বুলি কয় এইটো যে সচেতনতা সজাগতা এইটো ক্ৰিয়েট কৰিব লাগিব প্ৰত্যেক গাঁৱত প্ৰত্যেক ঘৰত সেইকাৰণে আমি টক শ্ব' কৰি থাকো টক শ্ব' এতিয়ালৈকে 206 লৈকে গৈ পাইছে টক শ্ব' 246 হ'বলৈ ইমানলৈকে গৈ পাইছে আমি টক শ্ব'টো কৰি থাকো 2024 আগত আপুনি এৱাৰ্ড কৰিব পাৰিব মানুহক পাৰিম বুলি ভাবিছো আপুনি কৰিব এই যুদ্ধত আপুনি আপোনাৰ নেতৃত্ব ল'ব কেপ্টেইন হৈ থাকিব হয় মই কৰি থাকিম আপুনি কেপ্টেইন হৈ থাকিব আপুনি কিন্তু কালি জিকাটো খুব জৰুৰী আছিল ইয়াৰ ভিতৰত সোমাবৰ কাৰণে এই যে আপুনি পৰাস্ত হ'ল ই আপোনালোকৰ এই গোটেই যুঁজখনক পিছলৈ লৈ আহিব নেকি পিছলৈ লৈ আহিছে হয় কাৰণ আমি যদি জিকিলোহেঁতেন আমি সেই paragraph 2 sub paragraph 7 আইনটো আমি বনালোহেঁতেন আৰু আপুনি ভিতৰত ফাইট কৰিলোহেঁতেন আমি আৰু আমি যে এতিয়া দেখিছে আপোনালোকে যিটো পাতা আছে মাটিৰ পাতা
তাৰ ওপৰতে ডবল পাতা কৰি পেলাই এই নেশ্যনেল হাইৱে 4 লেনত EM ৰেভিনিউৱে কৰিছে পাতা ওপৰতে পেৰিডিক পাতা আছে মানুহ আছে পেৰিডিক পাতা বেলেগ নামত আৰু পাতা দি পেলাই কম্পেনচেশ্যনটো এই বেলেগ মানুহজনে লৈ যায় এনেকা অসমত কৰবাত হয় নেকি সেইটো কাৰ্বি আংলঙত হৈছে নেকি কাৰ্বি আংলঙতো হৈ আছে এই গোটেই যিখিনি ইণ্টাৰনেল দুৰ্নীতি বুলি আপুনি ক'ব বিচাৰিছে আৰু ৰাস্তা বনোৱা নাই কিবা কিবি এই বস্তুবিলাকক আপোনালোকে আগন্তুক দিনত ওপৰলৈ আনিব নাই দুৰ্নীতি আমি সেইকাৰণে আমাৰ মেনিফেষ্টত আমি কৈছো যে মানুহৰ চৰিত্ৰটো ভাল কৰিবলৈ কাৰণেহে আমাৰ এটা যুঁজ কৰিম বুলি ভাবি লিখিছো আমি সেইকাৰণে কাৰণ ওপৰে ওপৰে কৰিলেতো নহ'ব নহয় মানুহৰ যদি কেৰেক্টাৰ যদি অন্তৰৰ পৰা যদি ভাল নহয় তেতিয়াহ'লে আমাৰ ডেভেলপমেণ্ট কেতিয়াও নহয় কাৰণ ডেভেলপমেণ্ট ষ্টাৰ্ট ফ্ৰম ইনচাইড মনৰ ভিতৰৰ পৰাহে ডেভেলপমেণ্ট আৰম্ভ হয় আমি কৰিব লাগিব আৰু আমাক এইটো কৰিবলৈ 6 শিডিউল আমাক অথৰিটি দিছে এইটো ট্ৰাইবেল এৰিয়া বুলি কৈছে আপোনালোকে আমি ট্ৰাইবেল এৰিয়াত যদি ট্ৰাইবেল এৰিয়া হয় সেইকাৰণে আমি ট্ৰাইবেল মানুহে যদি ফাইট নকৰে কোনে আমাৰ কাৰণে ফাইট কৰিব নহয় জানো হয় কোনোবা কৰিব পাৰে কিন্তু আমিহে ইনিচিয়েটিভটো ল'ব লাগিব